এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? এটা নতুন আপডেট লৈ আপোনালোকৰ মাজত আকৌ আহিলোঁ যে জুবিন দাৰ 4 মাহ ধৰি পাৰ হ'বগৈ, কিন্তু এতিয়াও আমি ন্যায় পোৱা নাই। ঠিক আছে, এতিয়া জানুৱাৰী মাহত আমি সঁচাকৈ জুবিন দাৰ ন্যায় পামনে? এইটো কথা, এইটো কাহিনী লৈ, এইটো আপডেট লৈ আপোনালোকৰ মাজত আকৌ আহিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাবা। ঠিক আছে, জুবিন দাৰ ন্যায় আমি জানুৱাৰী মাহত সঁচাকৈ পামনে? আৰু আমাক ন্যায় লাগিবনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। সকলো জুবিন দাৰ ডাঙৰ ডাঙৰ ফেন অনুৰাগীবিলাকে কৈ আছে জুবিন দাৰ যদি ন্যায় নাপাওঁ আমি নেপালৰ দৰে অসমতো এটা আকৰ্ষণ বা এটা গণ্ডগোল কৰিম। এইবিলাক কথা আমি শুনি আছোঁ নিউজত, আৰু জুবিন দাৰ ন্যায়ৰ বাবে কাম কৰি আছে বুলি আমি জানো। মানে কোৰ্টত এইবিলাক চাৰ্জশ্বিট মানে দাখিল কৰা এইবিলাক কাম হৈয়ে আছে, আৰু জুবিন দাক অলৰেডি হত্যা কৰা হৈছিল বুলি কথাটো আমি জানিলোঁ। চাৰ্জশ্বিটত বা এইবিলাক কথা কোৰ্টত আলোচনা কৰা হৈছে, আৰু হত্যাকাৰীক কেনেকৈ শাস্তি দিবলৈ লাগে এইবিলাক কিন্তু এতিয়াও কথা পতা নাই। আমি অতি সোনকালে আমি বিচাৰিছোঁ যে জুবিন দাৰ হত্যাকাৰীক কেনেকৈ শাস্তি দিবলৈ লাগে। কোনো চৰকাৰে এইবিলাক কথা নাপাতিলেও আমি অনুৰাগীবিলাকে, জুবিন দাৰ অনুৰাগীবিলাকে কথা পাতিব লাগে যে হত্যাকাৰীক কেনেকৈ শাস্তি দিবলৈ লাগে ন। আৰু জুবিন দাৰ টকাখন পইচা লুটি কৰোৰপতি হৈছিলে চেমকানু সিদ্ধাৰ্থই। সেই পইচা টকা আমি হিচাপ ল'বলৈ লাগিলে এইবিলাক টকা পইচা ঘূৰাই দিবলৈ লাগিব। আৰু কিমান যে টকা খাইছিলে জুবিন দাৰ, লাখ লাখ কৰোৰ টকা জুবিন দাৰ খাইছিলে, এইবিলাক হিচাপ কৰি আমি চব ওলাই দিব লাগিব। আৰু জুবিন দাৰ হত্যাকাৰীক অতি সোনকালে শাস্তি দিব লাগিব। এতিয়া নতুনকৈ ঘোষণা কৰিছে আমাৰ মামাই, মুখ্যমন্ত্ৰীয়ে। আপোনালোকে নিউজত চালে গম পাবা। এতিয়া মই দি দিছোঁ বাৰু ক্লিপটো, আপোনালোকে সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। জুবিন দাৰ কাৰণে ভিডিঅ'টো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ চাই কমেণ্ট এটা লিখি দিব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা এটা কমেণ্ট লিখি জনাই দিব। ঠিক আছে, নিউজটো চাই ল'ব। গোয়িং আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব। ৰাইজৰ আৱেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম। আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে, যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব, তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকক এইটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজায়। জুবিন গাৰ্গৰ
ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যেটো ট্ৰানজেকচন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে। এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2 কোটি 90 লাখ টকাৰ জিএসটি আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2 কোটি 90 লাখ টকা যেটো ষ্টেট জিএসটি আমি কালেক্ট কৰিছিলো তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব। কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালো আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰব। ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছো। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম আৰু স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকক এটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যেটো ট্ৰানজেকচন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে। এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2 কোটি 90 লাখ টকাৰ জিএসটি আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2 কোটি 90 লাখ টকা যেটো ষ্টেট জিএসটি আমি কালি। ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে। আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব জুবিনদাৰ ন্যায়ৰ বাবে আপোনালোকে অপেক্ষা কৰি আছেনে, এতিয়া কমেণ্ট কৰি জনাই দিব। এতিয়া নেক্সট আপডেট লগ পাম। থেংক ইউ ছ' মাছ। এইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ নতুন নতুন আপডেট প্ৰথমবাৰ পাবলৈ আপোনালোকে নটিফিকেশ্যনটো অলটো ক্লিক কৰি ল'ব। ঠিক আছে, নেক্সট আপডেট লগ পাম। ধন্যবাদ, বাই বাই।